এতিয়া লাহেকৈ মই দক্ষিণ শমশান কালী মন্দিৰ ক্ৰছ কৰি বাবা এজন পালোঁ। বাবাজনে তেওঁৰ অম্বুবাচী মেলাৰ অলপ কিছুমান কথা ক'লে আৰু সাধুসকলৰ বিষয়ে ক'লে যে ইয়াৰে যোনবিলাক ভাৰতৰ বিভিন্ন জেগাৰ পৰা সাধুসকল আহে তেওঁলোকৰ ব্যৱস্থা অলপ লাহে লাহে কমি হৈছে, তেওঁলোকৰ অলপ অসুবিধা হৈছে। যিহেতু ইয়াৰে যোনটো দেৱালয় কামাখ্যা দেৱালয়ৰ যোনটো কমিটি আছে তেওঁ কোৱা মতে তেওঁলোকে সাধুসকলৰ কাৰণে বেছি গুৰুত্ব দিয়া নাই। এইটো এৰিয়া মই কোনটো কৈছোঁ, যোনটো নিউলি কনষ্ট্ৰাক্টেড এটা ৰাস্তা বনি আছে তাৰে এজন সাধুৱে ক'লে যে এইখিনি তেওঁ অলপ অসুবিধা পাই আছে। তেওঁ যোনবিলাক অম্বুবাচী মেলাৰ সময়ত সাধু আহে তেওঁলোকৰ থকাৰ ব্যৱস্থাৰ অলপ অসুবিধা পাই আছে। আৰু তেওঁ কোৱা মতে আগৰ যোনটো কমিটি আছিল মানে এৰাউণ্ড 2 to 3 years বেক, সেই কমিটিটোৱে বহুত ব্যৱস্থা কৰি দিছিলে সাধু চবৰ থকাৰ কাৰণে। বাট এতিয়া অলপ এট প্ৰেজেণ্ট যোনটো কমিটি আছে তেওঁলোকে ইমান ইণ্টাৰেষ্ট দিয়া নাই আকৰ্ডিং টু হিম। মই নাজানো মেইন কাহানীটো কি হয় কি। বাট এতিয়া মই এটা শিৱ মন্দিৰৰ আগত আছোঁ। এইটো শিৱ মন্দিৰৰ এতিয়া অলম'ষ্ট যিহেতু বহুত দেৰি হৈ গ'ল, বাট গেটটো বন্ধ আছে এতিয়া। ভিতৰত এটা মই আপোনালোকক দেখাইছিলোঁ যে ভিতৰত এটা ত্ৰিশূল এটা আছে আৰু ত্ৰিশূলটোৰ পিছপিনে শিৱা আৰু পাৰ্বতী ব্ৰঞ্জৰ তামা মানে গম পাইছে ব্ৰঞ্জ। চ' তামাত তেওঁলোকৰ আইডলটো আছে আৰু কিমান ডাঙৰ চাইজ হয় মই সেইটো ক'ব নোৱাৰিম, বাট মে বি ইমান ডাঙৰো হ'ব নালাগে। আৰু মেইন দুৱাৰখন বন্ধ, প্লাছ এজ ইউজুৱেল মই আপোনালোকক তেওঁলোকৰ ফিগাৰ্ছটো দেখাব নোৱাৰিম। বাট এইটো এটা ইমান পুৰণা আৰ্কিটেকচাৰটো যদি চাই ইমান পুৰণা আৰ্কিটেকচাৰ নহয়। ইয়াৰ ভিতৰত যদি মই আপোনালোকক দেখাওঁ, ইয়াৰে যোনটো ভিতৰৰ আৰ্কিটেকচাৰটো আছে আপোনালোকে চাইছে, এইটো এটা সৰু এইটো নিউলি কনষ্ট্ৰাক্ট মানে চিমেণ্টৰ টাইপ লাগিছে। বাট এজ ইউজুৱেল এইটো ইয়াৰ পিছপিনে পাথৰ এটা আছে। ইয়াৰ পাথৰৰ ঠিক তলতে শিৱা আৰু সেইটো মানে মূৰ্তিটো আছে। আৰু এইটো সৰুকৈ এইটো এটা বনোৱা আছে, মানে মই অলপ খিৰিকীৰ পৰাই আপোনালোকক দেখাইছোঁ। বাট ইয়াতো মূৰ্তিটো নাই, মূৰ্তিটো মেইন ভিতৰত আছে। আৰু সেইখিনি জেগা কোৱা যায় যে সেইখিনি জেগা অলপ পানীৰে ভৰ্তি হৈ থাকে, অলপ ফ্লাডেড থাকে বিকজ অফ দ্য নেচাৰেল হট স্প্ৰিংছ। ইয়াতে বহুত পানীৰ হট স্প্ৰিংছ আছে। চ' পাথৰৰ মাজে মাজে পৰা বহুত পানী ওলাই থাকে। চ' ভিতৰৰ সেইখিনি অলপ ফ্লাডেড হৈ থাকে। আৰু এই ল'ৰাটো দেখা পাইছে, এই ল'ৰাটোৱে মোক খুব ধুনীয়াকৈ জেগাখিনি গাইড কৰি আছে। খুব য়াং ল'ৰা হয়, নেপালী ল'ৰা হয়। বাবা তোমাৰ নামটো কি? তাৰ নাম শ্যাম হয়। খুব মৰম লগা। সি মোক খুব ধুনীয়া এটা ছাৰ্ভিচ দি আছে, প্লাছ সি মোৰ লগে লগে ঘূৰি আছে। আশা কৰিছোঁ ইয়াৰ ভৱিষ্যতো জানো ভাল হয়। আৰু ইয়াৰ মই এক্টিভিটিটো বহুত দেখা পাইছোঁ, সি ভাল এক্টিভ এটা ল'ৰা হয়। চ' ইয়াৰ লগতে মই আজিৰ ট্ৰেভেলিংটো কৰি আছোঁ। আপোনালোকক মই বাকী ধুনীয়া নেক্সট ভিডিঅ'ছখিনি দেখাই গৈ থাকিব পাৰিম। আৰু আশা থাকিল আপোনালোকে মোৰ ভিডিঅ'ছবোৰ চাই আছে, মোৰ অজন্তা ইল'ৰাৰো ভিডিঅ'ছবোৰ চাইছে, আৰু নেক্সট মই যিমান ভিডিঅ'ছ বনাম সেইবিলাকো চাব। লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থাকিব। গুড কোৱালিটি অফ ভিডিঅ'ছ মই পূৰা দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰি আছোঁ। এইটো মোৰ মেইন উদ্দেশ্যটোৱে হ'ল যে মই আপোনালোকক গুড কণ্টেণ্ট আৰু ছলিড একুৰেট কণ্টেণ্ট দিওঁ। ন' ফুগেজি, ন' ফেক নিউজ, ন' বকৱাছ কথা। আপোনালোকে আহি কেনে খুব ভাল পাব। দিছ ইজ ইট।